নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই এনেদৰে ঘপককৈ বনোৱাৰ মানে এটাই কাৰণ, মোক মানে বহুতেই শাওণ মাহ সম্পৰ্কে বহুত কিবা কিবি বিতৰ্কৰ মাজলৈ, বিতৰ্ক বুলি ক'লে ভুল হ'ব, মানে বহুতে মোক কুৱেশ্যন কৰি আছে। সেইকাৰণে প্ৰত্যুত্তৰ বুলিও নকওঁ, মানে কথাখিনি সম্পৰ্কে মই ক'ম বুলি ভিডিঅ'টো বনাইছোঁ। এজন দুজন নহয়, মোক বহুত মানুহেই কুৱেশ্যনটো কৰিছে যে শাওণ মাহ পালিছোঁ, আগতে আমি গমেই পোৱা নাছিলোঁ, এতিয়াহে শাওণ মাহ মানে পালন কৰা শুনিছোঁ। বা ল'ৰা ছোৱালী আছে, কেনেকৈ সৰু ল'ৰা ছোৱালীক এই মাহটো গোটেই মাহটো মাছ মাংস নোখোৱাকৈ মানে ৰাখিছে, বা নিজেওনো নোখোৱাকৈ কেনেকৈ আছে। সেইকাৰণে মানে সেই কুৱেশ্যনটোৰ ওপৰত মই মানে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যি চাওক, এটা কথা, আমি মানুহবোৰ আচলতে আমি মানুহ জাতিটোৱে ৰাক্ষস বুলিয়ে কৈছোঁ, কিয়নো আমি যিয়ে নহওক মুঠতে নিজৰ পেটটোলৈ নিয়াৰ কথাই আমি চিন্তা কৰি থাকোঁ। সেয়া লাগিলে মাছেই হওক, মাংসই হওক, লাগিলে নিচাজাতীয় কিবা বস্তুৱেই হওক, যিয়েই নহওক কিয়। কিন্তু এনেকুৱা এটা কথা দিয়কচোন, মানে কি, আমিতো ধৰক 12টা মাহৰ মানে কি 12টা মাহেই আমি মানে প্ৰায় মাছ মাংস খোৱাৰ নিচিনাই হয়। এটা মানুহ আমি মাছ মাংস নোখোৱাকৈ কিয় থাকিব নোৱাৰোঁ? মোৰ মতে মই সেনেকৈ ভাবোঁ, এটা মানুহ মাছ মাংস নাখালে কিনো হয়। আৰু এনেকুৱা নহয় যে মাছ মাংস খালেহে আমাৰ শৰীৰটো ভালে থাকিব, মাছ মাংস খোৱাৰ ফলতহে আমি মানে কি এনাৰ্জি পাম, প্ৰ'টিন পাম। হয়, মাছ মাংসও লাগে শৰীৰত, কিন্তু অত্যাধিক মাত্ৰাত খালে সেইটো আৰু মানে নিজৰ কাৰণে আৰু স্বাস্থ্যৰ পক্ষে ভাল নহয় বুলি মই ভাবোঁ। আৰু সেইটো সঁচা কথাও, মানে অত্যাধিক ভোজনেই মানুহৰ বিপদ মাতে, সেইটো সঁচা কথা। আৰু এতিয়া বাৰু সেইবোৰ যিয়ে নহওক, মই দুটামান কথা কওঁ। শাওণ মাহ মানুহে কিয় পালন কৰে আৰু কিয় পালন কৰিব লাগে? শাওণ মাহ হৈছে শিৱৰ প্ৰিয় মাহ, কাৰণ সেই মাহত সমুদ্ৰ মন্থন হোৱা বুলিও জনবিশ্বাস আছে। গতিকে সেই সমুদ্ৰ মন্থনত যি বিষ ওলাইছিল, সেই বিষ মহাদেৱে পান কৰাৰ বাবে মানে তেওঁৰ যি সেই কষ্ট হৈছিল, সেই কষ্টখিনি লাঘৱ হোৱাৰ কাৰণে গাখীৰেই হওক বা পানীয়েই হওক বা বেলপাতেই হওক, সেইবোৰ বস্তু আমি শিৱক দিওঁ, আৰু সেইবোৰ খাই মানে শিৱে সেই কষ্টৰ পৰা পৰিত্ৰাণ পোৱা বুলি কোৱা যায়। আৰু এই বেলগছৰ সৃষ্টি মা পাৰ্বতীৰ ঘামৰ পৰা হোৱা বুলিয়েই জনাজাত। আৰু সেইটো কথা ময়ো জানো কাৰণে আপোনালোকৰ আগত অৱগত কৰিছোঁ, যে ইমান বেছিও মই মানে ক'ব যোৱা নাই, আপোনালোকে কম বেছি পৰিমাণে সকলোৱে জানে। আৰু সেই সমুদ্ৰ মন্থনৰ যিহেতু এই গোটেই বিষখিনি পান কৰাৰ ফলত মহাদেৱৰ যি কষ্ট হৈছিল, সেই কষ্টখিনি লাঘৱ কৰাৰ কাৰণে এই মাহটোত সকলোৱে শিৱক সেইখিনি যোনে যেনেকৈ পাৰে জলাভিষেক কৰিয়েই হওক বা যেনেকৈয়ে হওক, শিৱক সেইখিনি কষ্টৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে চেষ্টা কৰে। আৰু চাওক, মানে মই ল'ৰাটোক এই মাহটো মাছ মাংস নোখোৱাকৈনো কেনেকৈ ৰাখিছোঁ, সেইটো কথাত মোক বহুতে কৈ আছে যে নিজে ধৰ্ম কৰিলেনো কি হ'ব, এই ল'ৰাটোক একমাহ মাছ মাংস নোখোৱাকৈ পাপ কৰি নিজে ধৰ্ম কৰিলে কি হ'ব? চাওক, মই আজিয়ে শাওণ মাহ পালা নাই, শাওণ মাহ পালা মোৰ আজি 5 বছৰ। যেতিয়া মই জানা নাছিলোঁ তেতিয়া মোক বেলেগ কথা, যেতিয়াৰ পৰা মই জানিছোঁ, ডাঙৰৰ পৰা শুনিছোঁ, বিজ্ঞজনৰ পৰা শুনি যিখিনি মই জানিছোঁ, বা নিজেও মনটোৰে যিখিনি মানে নিজে ভাবিছোঁ, সেইকাৰণে মই শাওণ মাহ পালোঁ। আৰু শাওণ মাহ পালা মোৰ এইটো 5 নম্বৰ বছৰ। আৰু মোৰ মানুহজনে আগতেও বলবম গৈছিল, আগতেও তেওঁ শাওণ মাহ পালিছিল, আৰু যেতিয়া তেওঁৰ সেইখিনি কথাও মই গম পাইছিলোঁ, বা তেওঁৰ পৰাও মই বহুত কথা জানিছিলোঁ, তেতিয়াৰ পৰা মই নিজকে সেই মাহটোত সাত্বিক আহাৰ গ্ৰহণ কৰি মই সেই মাহটো পালন কৰোঁ। এনেকুৱাও নহয় যে সোমবাৰকেইটাই যে পালিব লাগে, সেনেকুৱা হয়। বহুতে সোমবাৰকেইটা পালে, শাওণৰ মাহৰ সোমবাৰকেইটা পালি, বাকীকেইটা বাৰত মাছ মাংস খায়। সেনেদৰে আপুনি শাওণ মাহটো পালিলে যিখিনি আপোনাৰ ধৰ্ম বুলি নকওঁ দিয়ক, নিজৰ মনত যিখিনি শান্তি লাগে, সেইখিনি মাছ মাংস খোৱাৰ পিছত সেইখিনি শান্তি নোহোৱা নহয় বুলিও মই ক'ব নাযাওঁ, কিন্তু অপবিত্ৰ হোৱা যেন মোৰ অনুভৱ হয়। এতিয়া ধৰক, পিঁয়াজ নহৰু মানুহে কিয় নাখায়? পিঁয়াজ আৰু সমুদ্ৰ মন্থন কৰোঁতে যেতিয়া মানে ধৰক বিষ দৈত্যগণ আৰু দেৱতাগণৰ মাজত ভাগ হৈছিল, তেতিয়া দৈত্যগণে দেৱতাৰ ৰূপ ধৰি মানে অমৃত পান কৰাৰ ফলত সেই অমৃত সিহঁতৰ মুখৰ পৰা পৰাৰ পিছত নহৰু আৰু পিঁয়াজৰ জন্ম হৈছিল। যিহেতু দৈত্যগণে সেইখিনি খোৱাৰ পিছত পিঁয়াজ আৰু নহৰুৰ জন্ম হৈছিল, সেইকাৰণে আমি যেতিয়া ব্ৰত পালোঁ, সেইখিনি বস্তু মানে এভইড কৰিব লাগে, কাৰণ সেইবোৰ বস্তু ৰাগিয়াল বস্তু। আৰু ধৰক এতিয়া নাখায় কিয়, তাৰে দুটা কাৰণ আছে। আধ্যাত্মিকভাৱেতো সেইটোৱেই যে
শিৱৰ শাওণ মাহ যিহেতু শিৱৰ মাহ, মানে শিৱৰ অতিকৈ প্ৰিয় মাহ। এনেকুৱা নহয় যে শাওণ মাহে মানুহে কিয় পালে, ভাদ মাহো মানুহে পালে, কাৰণ ভাদ মাহত শ্ৰীকৃষ্ণৰ জন্ম হয়, সেইটো আমি সকলোৱে জানো। আৰু সেইকাৰণে ভাদ মাহতে বহুত মানুহে মাছ মাংস নাখায়। বাকী মই বাৰু খাওঁ, কিন্তু শাওণ মাহত মই একো নাখাওঁ মাছ মাংস। আৰু কথাটো হ'ল কি, ল'ৰাটোক মাছ মাংস নোখোৱাৰ কথা। মই মোৰ স্বভাৱেৰে মই ল'ৰাটোক যেনেকৈ মানে এতিয়াৰ পৰা গঢ় দি যাম, সিও তেতিয়া ডাঙৰ হ'লে সেইখিনি কথা সিও জানিব। কাৰণ এতিয়াৰ পৰাই যদি তাক মাছ মাংসৰ মানে ৰাপটো বেছিকৈ দিওঁ, বা মানে এইবোৰ ধৰ্ম বিশেষ বা নিজৰ যিটো মানে ধৰ্মৰ প্ৰতি একাগ্ৰতা, সেইটো যিহেতু তাক এতিয়াৰ পৰা যদি দিওঁ, মই এতিয়াৰ পৰা যদি সেই বস্তুটো দিওঁ, সেই তেতিয়া ডাঙৰ হৈ সেইখিনি জানিব। আৰু মাছ মাংস এনেও ল'ৰাটোৰ মাছ মাংসৰ প্ৰতি ৰাপ সিমান নাই। ল'ৰা ছোৱালীক যে মাছ মাংস এতিয়াৰ পৰাই খুৱাবই লাগে, হয় খুৱাব লাগে, ল'ৰা ছোৱালীক মাছ মাংস খুৱাব নালাগে বুলি মই কোৱা নাই। কিন্তু সিহঁত বহুত সৰু হয়, সিহঁতক যিখিনি প্ৰয়োজন সেইখিনিয়ে দিব লাগে। এই মাহটোত আপোনালোকক মই এটাই কথা কওঁ, আমিতো প্ৰত্যেক মাহতে মাছ মাংস খাওঁ হয়, কিন্তু এই মাহটোত আপুনি মাছ মাংস নাখায় নিজৰ দেহটোত যিখিনি মানে পজিটিভিটিয়ে হওক বা নিৰোগী হৈ থাকে, মানে ধৰক বিভিন্ন সমস্যা যেনে গেছ হওক, কিবা কিবি আজিকালি মানুহৰতো বেমাৰৰ কথা জানেই আৰু, সেইবোৰ এই মাহটো পালাৰ পিছত মই আপোনালোকক কৈছোঁ। নেক্সট মাহত আপুনি চাব, নেক্সট মাহত যেতিয়া আৰম্ভ কৰিব, নহৰু পিঁয়াজ মাছ মাংস হাবি জাবি এইবোৰ যেতিয়া খাব, তেতিয়া অলপ হ'লেও আমাৰ পেটৰে হওক বা হেৰি মানে স্বাস্থ্যৰে হওক কিবা এটা প্ৰব্লেম আহি যায়, সেইটোৱে কথা। আৰু 2 নম্বৰ কথা মানে কি, মোক যেতিয়া সেইখিনি কথা বহুতেই প্ৰশ্ন কৰিছে যে শাওণ মাহে পালিব লাগে, কিনো এইবোৰ শাওণ মাহ আছে, মানুহৰ বিভিন্নজনৰ মানুহে যে কয় বিভিন্ন মুনিৰ বিভিন্ন মত, সেনেকুৱা। কিন্তু ল'ৰাটোক মই মোৰ হিচাপে গঢ় দিছোঁ। আৰু মোৰ মানুহজনো যিহেতু ধাৰ্মিক, মানে কি ধাৰ্মিক বুলিও নকওঁ, এনেকুৱাও নহয় যে নাখায় নবয়, কিন্তু এই মাহটো হয় তেওঁ বাহিৰত ঘূৰা মানুহ, তেওঁ বাহিৰত খায়, কিন্তু এই মাহটো তেওঁ নিজে নাখায়। আৰু সেইখিনি বস্তু তেওঁ মানে, সেইকাৰণে আৰু তেওঁৰ পৰা যিহেতু মই অলপ চলপ গম পাইছোঁ, আৰু নিজেও কিছুমান বস্তু যেতিয়া তেওঁতকৈ ডাঙৰেই হওক বা মোতকৈ ডাঙৰ মানুহজনৰ পৰা মই গম পাইছোঁ, তেতিয়াৰ পৰা এই কথাটো মই মানি চলোঁ। এতিয়া ল'ৰাটোক মই ক'লে হয়তো ভাবিব পাৰে যে হয়নে, ল'ৰাটোক মই ক'লা কচু ভাজিও ভাত খুৱাওঁ কেতিয়াবা, পঁইতা ভাতো মই কেতিয়াবা দালি বটাৰে খুৱাওঁ, তাৰপিছত পঁইতা ভাত কেতিয়াবা কল, তাৰপিছত নেমু চেপি সেনেকৈও মই তাক খুৱাওঁ। যেনেকৈ পাৰোঁ মই তাক সেনেকৈ চব বস্তু খুৱাওঁ। চব বস্তুৰ তাক মই সৰুৰ পৰাই, এতিয়া নহয় সৰুৰ পৰাই তাক মই সেইটো বস্তু গঢ় দিছোঁ। কাৰণ মা মছলা মাছ মাংসৰে মানুহৰ শৰীৰটো অস্বাস্থ্যকৰ, সেইটো স্বাস্থ্যকৰ শৰীৰ নহয়। কিন্তু আপুনি মানে মাছ মাংস কমাই, মাছ মাংস খাব লাগে, খাব নালাগে বুলি মই কোৱা নাই, খাওক, কিন্তু কম পৰিমাণে খায়, শাক পাচলি বেছিকৈ খায়, মানে মা মছলা কমকৈ খাই চাবচোন, পাৰ্থক্যটো তেতিয়া নিজে বুজি পাব। আৰু তেতিয়া মোৰ অলপ গাত লাগিছে, কিয় কাৰণ মই ল'ৰাটোক যিখিনি সৰুৰ পৰা বৰ্তমানলৈকে মই তাক স্বাস্থ্যৰ প্ৰতি হওক, খাদ্যৰ প্ৰতি হওক, যিখিনি মই তাক কেয়াৰ কৰোঁ, যিকেইজন বিজ্ঞ ব্যক্তি বা মানুহে মানে কৈছে, মই কওঁ সিহঁতে মই যিখিনি কৰোঁ তাৰ কাৰণে বা মোৰ নিজৰ কাৰণেই হওক বা মানুহজনৰ কাৰণেই হওক, কিন্তু বিশেষকৈ ল'ৰাটোৰ কথা কৈছোঁ, কাৰণ ল'ৰাটোৰ কাৰণে প্ৰশ্নটো উঠিছে যে ইমান সৰু ল'ৰা এতিয়াৰ পৰাই এয়া কৰিছে। তাক মই মানে কি ক'ব খুজিছিলোঁ যে কৈছে যে নিজে ল'ৰাটোক এমাহ মাছ মাংস নিদিয়াকৈ নিজে ধৰ্ম কৰি ল'ৰাটোৰ পাপখিনি গাত লৈ নিজে ধৰ্ম কৰিলে কি হ'ব, যে ধৰ্ম কৰাৰ সময় আছে, যেতিয়া ধৰ্ম কৰিব লাগে তেতিয়া কৰিম। আৰে ভাই, এইটো নহয়, ধৰ্ম কৰাৰ নিৰ্দিষ্ট সময় কাৰো নাথাকে। ল'ৰাটোক সৰুৰ পৰাই আমি সেৱা কৰিবলৈ কিয় শিকাওঁ, ডাঙৰক নমস্কাৰ কৰিবলৈ কিয় শিকাওঁ, সেইটো আমাৰ সংস্কাৰ, সেইটো আমাৰ ৰীতি নীতি সংস্কাৰ। আৰু তেতিয়া আমি মানে সৰুৰ পৰা যেতিয়া সিহঁতক ৰীতি নীতিয়ে হওক বা সংস্কাৰেই হওক সৰুৰ পৰা শিকালেহে সিহঁতে ডাঙৰ হ'লে জানিব যে হয় আৰু ভগৱানক এনেকৈ শ্ৰদ্ধা কৰিব লাগে বা এনেদৰে ভক্তি কৰিব লাগে, সেইখিনি তেতিয়াহে জানিব। আৰু যদি এতিয়াৰ পৰাই যদি যেতিয়া মানে এই ধৰ্ম কৰা, আৰে ভাই মইতো তোমাক কোৱা নাই যে, বা আপোনাকতো মই কোৱা নাই, যোনে মোক কৈছে সিহঁতক মই কৈছোঁ দেই, সকলোকে মই কোৱা নাই যে ধৰ্ম কৰিছে, ধৰ্ম নহয়, নিজে এবাৰ চাবচোন নিজৰ দেহটোত কিমান এটা। মই এইটো কাৰণেই পালোঁ, শিৱৰ এই মাহটো প্ৰিয়, সেইকাৰণে মোৰো প্ৰিয়। আৰু গোটেই 12টা মাহত আমি মাছ মাংস খায়েই থাকোঁ, সকলোৱে খাওঁ, মই বুলি নহয় দেই, সকলোৱে মাছ মাংস খোৱাই হয়। এই এমাহটো মই নিজৰ স্বাস্থ্যৰ কাৰণে
নিজৰ স্বাস্থ্য বা ল'ৰাটোৰে স্বাস্থ্য হওক বা মানুহজনৰে স্বাস্থ্য হওক, সেইকাৰণে মই এই স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই মাহটোত মই নিৰামিষ ভোজন কৰোঁ। আৰু কথা আহিল বৈজ্ঞানিকভাৱেও এই মাহটোত কিয় খাব নালাগে। এই মাহটোত বাৰিষা কাল যিহেতু বৰষুণ বেছি হৈ থাকে বা মাছৰ বংশ বৃদ্ধি হয়, দ্বিতীয়তে কীট পতংগৰ বংশ বৃদ্ধি হয়, তাৰপিছত তৃতীয়তে পানীত থকা যিবোৰ জলজ মানে প্ৰাণী আছে সেইবোৰ প্ৰাণীৰ বংশ বৃদ্ধি হয়। আৰু বংশ বৃদ্ধি হ'লে সিহঁতৰ দেহৰ ভিতৰত কিছুমান ৰাসায়নিক ক্ৰিয়া হয়। সেই ৰাসায়নিক ক্ৰিয়াবোৰৰ কাৰণে আমি যদি সেইবোৰ বস্তু খাই দিওঁ আমাৰ দেহত ক্ষতি কৰিব পাৰে, সেইকাৰণে খোৱা নহয়। এইটো বৈজ্ঞানিক ভিত্তিকো এইটো কাৰণ খাব নালাগে। আৰু 2 নম্বৰ কথা, গাখীৰ খাব নলগাৰ কাৰণটো হৈছে গৰুৱে এতিয়াতো গৰুটো তৃণভোজী দিয়কচোন। গৰু ছাগলী এইবোৰে ঘাঁহ নাখালে নহয়, সিহঁতে সেই ঘাঁহ বনবোৰ খাই দিলেও এই ঘাঁহ বনত যিবোৰে ধৰক বংশ বৃদ্ধি কৰিছে, সেই ৰাসায়নিক ক্ৰিয়াবোৰ হ'লেও গৰুক ভগৱানে এনেকুৱা এটা কেপাচিটি দিছে যে সিহঁতে সেইটো মেনেজ কৰি ল'ব পাৰে, চম্ভালি ল'ব পাৰে। কিন্তু সেইটো আমাৰ ভিতৰত নাই, সেইকাৰণে আমি গাখীৰ খাব নালাগে বুলি কয়। বেলেগ কথা নাই, বৈজ্ঞানিক ভিত্তিভাৱে এনেকুৱা আৰু মানে আধ্যাত্মিকভাৱে সেনেকুৱা। মানে কি ভগৱান শিৱৰ প্ৰিয় মাহ, তাৰপিছত তেখেতে মানে তেওঁ এই মাহটোত সমুদ্ৰ মন্থন যেতিয়া কৰিছিল, সেই বিষ হ'লে পান কৰাৰ ফলত তেওঁ যিটো কষ্ট হৈছিল সেই কষ্টখিনি লাঘৱ হ'বৰ কাৰণে মানুহে পাৰ্বতী মায়ে যেতিয়া পানী জ্বলা বিশেষ কৰিছিল বা ধৰক তেওঁৰ ঘামৰ পৰাই যিহেতু বেলগছৰ সৃষ্টি হৈছিল, সেই বেলগছৰ পাত খাই তেওঁ কষ্ট নিবাৰণ কৰিছিল। আৰু সেইখিনিয়ে আমি এতিয়া মানৱ জাতিয়ে মানে যোনে যেনেকৈ পাৰিছে সাধ্যানুসাৰে সেনেকৈ শিৱক আমি জ্বলাভিষেক কৰা উচিত বা বেলপাত এইবোৰ দিয়া উচিত। আৰু বিশেষনো কি ক'ম, আৰু এনেকুৱা নহয় যে এই গোটেই মাহটো বা সোমবাৰকেইটা লঘোণে থাকিব লাগিব। ল'ৰাটো আছে, মই নোখোৱাকৈ থাকিব নোৱাৰোঁ, সেইটো বেলেগ কথা। খাওঁ, মই মাছ মাংস নহৰু পিঁয়াজ এইবোৰ মোৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত নহয় এই মাহটো। পিছৰ মাহৰ পৰা মই খাম, কিন্তু এই মাহটোত মই তাকো সেনেকৈ মানে গঢ় দিছোঁ। আৰু বাকী থাকিল সোমবাৰটো পালোৱেই, বাকীনো আৰু কি আৰু ইমান আৰু এতিয়া ধৰ্ম কৰাৰ সময় নহয়। এতিয়াহে শুনিছোঁ সোমবাৰ পালা, কিবা এতিয়াহে শুনিছোঁ শাওণৰ মাহ পালা। এতিয়া নহয়, মই নজনাটো বাৰু বেলেগ কথা, মই যেতিয়াৰ পৰা জানিছোঁ তেতিয়াৰ পৰা মই কৰি আহিছোঁ। আৰু নেক্সট টাইম মই অনুৰোধ কৰিছোঁ এনেকুৱা মন্তব্য দি মনত আঘাত নিদিব। মই যেনেকৈ পাৰিছোঁ, মোৰ যেনেকৈ ভাল লাগিছে মই সেনেদৰে কৰিছোঁ। তাত আপোনালোকৰ মতামত মোৰ ওপৰত দাঙি ধৰিবলৈ আপোনালোকৰ কোনো অধিকাৰ নাই বুলি মই ভাবোঁ। কাৰণ যদি মোক বেয়া পাইছে মোৰ পৰা এৰাই চলিলেই হ'ল, আৰু মানে মোৰ ভিডিঅ'বিলাক নাচালেই হ'ল, মই আপোনালোকক অনুৰোধ কৰা নাই। সেইকাৰণে কিছুমান মানে এনেকুৱা কটু মন্তব্যৰ কাৰণে মই কিছুমান মানুহৰ পৰা অলপ আঁতৰি চলোঁ। আৰু বাকী ক'ব লগানো কি আৰু সেয়াই। বাকী কিছুমানে হয়তো বেয়া পাব এইখিনি কোৱাৰ কাৰণে। এইখিনি ধৰক মোৰ মনত যিটো মানে বহুতজনে যেতিয়া মোক এই প্ৰশ্নটো বাৰে বাৰে কৰি থাকে, শাওণ মাহটো কিয় পালি বোলে, শাওণ মাহত কিয় মাছ মাংস, ল'ৰাটোক এনেকুৱা সৰু ল'ৰা নিজৰ মতে কৰিছ এনেকুৱা। আৰু তুমিওতো সোমবাৰ পালা বা আপুনিওতো সোমবাৰ পালে, সোমবাৰৰ দিনা আপুনি যেনেকৈ নহৰু পিঁয়াজ তেল নাখায়, মাছ মাংস নাখায়, সেইদিনা ল'ৰাটোৱে যেনেকৈ খায়, আপোনাৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক যিয়ে নহওক কিয়, সেইটো দিনত যেনেকৈ খায় এই মাহটোতো খাই চাবচোন বা খুৱাই চাবচোন, খায় নে নাখায়। ময়ো ল'ৰাক এতিয়াৰ পৰাই যদি মছলাৰে ভৰা বস্তু হওক বা তাৰ নিজৰ ইচ্ছামতে এইটো নাখাইছে সেইটো নাখাইছে, মানে মই এনেদৰে ভালদৰে মাছ মাংসৰে বনাই দিওঁ তেতিয়া খাব। সেইটো আচলতে আমি নিজে গঢ় দিয়া কথা। তাক নিজে যেনেকৈ গঢ় দিব, ল'ৰাটোক আপুনি সৰুৰ পৰা যেনেকৈ বা ছোৱালীজনীক আপুনি যেনেদৰে সৰুৰ পৰা গঢ় দিব, সি সেনেকুৱা গঢ়তে ডাঙৰ হ'ব। ল'ৰাৰ 2 বছৰ 2.5 বছৰ হ'ল, কিন্তু তাক মই সৰুৰ পৰা আজি বইল বস্তুৱেই হওক বা মাছ মাংসৰ প্ৰতি ৰাপ নাই, মই আপোনালোকক আগতেই কৈছোঁ। কিন্তু কেতিয়াবা অলপমান হ'লেও এনেদৰে নোখোৱাকৈওতো থাকিব নোৱাৰে, নোখোৱাকৈ থাকিলে পিছত ডাঙৰ হ'লেও নাখাব, সেইকাৰণে কেতিয়াবা মই দিওঁ। কিন্তু এই মাহত মই আলহী আহিলেও মোৰ ঘৰত নিদিওঁ বা মই ক'ৰবাত গ'লেও নাখাওঁ, আৰু এই মাহত মই বাহিৰতো ক'তো একো নাখাওঁ। বাকী কথাখিনি মই আপোনালোকৰ আগত অৱগত কৰাৰ কাৰণে বেয়া নাপাব, আৰু সেইখিনি ক'ব লগা বাধ্য হৈছোঁ আপোনালোকৰ মন্তব্যখিনি শুনি। বাকী আপোনালোকে যদি এইখিনি কথা মোৰ পৰা শুনি বেয়া পাইছে বা এইখিনি পালা কাৰণেই হওক বা যিয়ে নহওক, যিকোনো কাৰণতে হওক, এনেকুৱা ধৰণৰ কথা মোক বেয়া পাইছে, তেনেহ'লে সেই কথাখিনিৰ পৰা মোৰ পৰা আঁতৰত চলিলেই হ'ল। কাৰণ ময়ো সেইখিনিৰ পৰা এতিয়া লাহে লাহে আঁতৰত চলিছোঁ।
কাৰণ এনেকুৱা কটুক মন্তব্য শুনিবৰ কাৰণে মোৰ মন নাই। কাৰণ মোৰ যেনেকৈ ভাল লাগিছে, মই ভগৱানক যেনেকৈ, চবৰে ইষ্ট দেৱতা বেলেগ বা চবেই বেলেগ ধৰণে ভগৱানক ভাবে, বা মোৰ এনেদৰে ভাল লাগিছে, মই এনেদৰে মানে ভগৱানক হেৰিয়া কৰিছোঁ। আৰু ধৰক নেক্সট টাইম মোক যি কয় কওক, মানে কি আৰু ল'ৰাটোকেই হওক, আপুনিয়ে বা তুমিয়ে বা যিয়ে নহওক বা তয়েই যিয়ে নহওক, যোনে মোক এইখিনি কথা কৈছে, মানে যিকেইগৰাকী ব্যক্তিয়ে কৈছে, নেক্সট টাইম এনেকুৱা মন্তব্য মোক নিদিব। কাৰণ সেনেকুৱা মন্তব্য দিলে মোৰ বেয়া লাগে। কাৰণ সৰু ল'ৰা ছোৱালী, সিহঁতক এতিয়াৰ পৰাই শিকাব লাগিব। বাকী বাৰৰ কথা, বাৰ মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ, সেইকেইটা বাৰতো মই একো নাখাওঁ, সেইকেইটা বাৰতো মোৰ একো খোৱা নহয়, সেইকেইটা বাৰো মই সাত্বিক আহাৰেই গ্ৰহণ কৰোঁ। আৰু বাকী যি কি নহওক, বাবাই সকলোৰে মংগল কামনা কৰক, বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, বাবাই সকলোৰে মংগল কৰক। আৰু ধৰক যোনে মানে এইখিনি কথা যিকেইগৰাকীয়ে কৈছে, সেইখিনিও কিন্তু ভগৱানৰে ইচ্ছা। সিহঁতৰ সেনেকৈ ভাল লাগিছে কৈ, সেইখিনি ভগৱানেই কিন্তু জ্ঞান দিছে সিহঁতক। এনেকুৱা নহয় যে বাবাই কৈছে যে নালাগে, তহঁতে নালাগে, এনেকৈয়ে থাক, তহঁতক ভগৱানে, মানে মই এইখিনিয়ে দিছোঁ। গতিকে সেইটো বেলেগ কথা। আৰু যাৰ যেনেকৈ ভাল লাগিছে সেনেকৈ কৰিছে। মানে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, নেক্সট টাইম মোক এনেকুৱা বাক্য নুশুনাব, মোৰ অন্তৰতো আঘাত লাগে। আৰু কথা থাকে ল'ৰাটোক আঙুলিয়াইনো বেলেগত এইবোৰ কথা নক'ব, কাৰণ সি এতিয়া বহুত সৰু হৈ আছে। আৰু তাক মই কেনেকৈ খুৱাওঁ, কি খুৱাওঁ, এইখিনি কথা মোক আপোনালোকে মানে জনাই দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু যিকেইগৰাকী মহান ব্যক্তিয়ে এইখিনি কথা কৈছে যে ল'ৰা ছোৱালী সৰু আছে, বা তোমাৰোতো নিজৰ ল'ৰাটো সৰু, এই মাহটো কেনেকৈ ৰাখিছা মাছ মাংস নোখোৱাকৈ, সেইটো কথাত উত্তৰত মই এটা কথাই ক'ম যে মই যিখিনি তাক এতিয়ালৈ 2.5 বছৰ বয়স হয়, এতিয়ালৈ যিমানখিনি কেয়াৰ কৰিছোঁ, যিমানখিনি তাক মই এতিয়ালৈ বা জনাই হওক, বুজাই হওক, যিমানখিনি আধ্যাত্মিক ফালেৰেই হওক বা বাকী যি ফালেৰে নহওক, বৰ্তমান তাৰ বয়স কম হিচাপেও তাৰ সেইখিনি বস্তু বহুত আগত। আৰু এইখিনি বস্তুত মই আপোনালোকক এটাই মানে কি আৰু ডাঠি ক'ব পাৰোঁ, আপোনালোকে ল'ৰা ছোৱালীক যিমানখিনি এইখিনি বয়সত মানে খাদ্যৰ খোৱাৰ প্ৰতিয়ে হওক বা বাকী যিকোনো সেয়াই নহওক, এইখিনিত 100ত আপোনালোকে 99%ও মোৰ লগত কম্পেয়াৰ কৰিব নোৱাৰে। কাৰণ সেইখিনি শক্তি ভগৱানে মোক দিছে, নাজানো তাক কেনেকৈ কি, আৰু কম্পেয়াৰ বুলি ক'লেও ভুল হ'ব দিয়ক, মই কোনো কথাত ৰিজাবো যোৱা নাই। আপোনালোকে যেনেকৈ ভাল পাইছে সেনেকৈ ৰাখক, মোৰ যেনেকৈ ভাল লাগিছে মই তাক সেনেকৈ ডাঙৰ কৰিম। আৰু তাতো ডাঙৰ হৈ নিজে জানা হোৱাৰ পিছত কি কৰে নাজানো, কিন্তু এতিয়াৰ পৰা ডাঙৰক শ্ৰদ্ধা কৰা, ভগৱানৰ মন্দিৰে দেখিলেই হওক বা মছজিদ দেখিলেই হওক বা গীৰ্জা দেখিলেই হওক, যাতে মূৰ দোৱাই, সেইখিনিয়ে মানে মোৰ পৰা বা মোৰ মানুহজনৰ পৰা, তাৰ দেউতাকৰ পৰা, সেইখিনি দেউতাকেও জ্ঞান দিছে, বা ময়ো সেইখিনি যিখিনি জানো সম্যক সেইখিনি জ্ঞান দিব তাক এতিয়াৰ পৰা চেষ্টা কৰিছোঁ, যাতে ডাঙৰ হ'লে সেইখিনি বস্তু তাৰ মানে সৰুৰ পৰা যিহেতু যায়, যেতিয়া তাক ডাঙৰত মানে সেইখিনি কথা তাক শিকাব নালাগে, সি নিজেই জানা হয়। বাকী যিয়ে নহওক, ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ল, আপোনালোকে বিৰক্তি নাপাব, আৰু এইখিনি কথা কোৱাৰ বাবে বেয়াও নাপাব। বাকী আপোনালোকৰ ভাল হওক, বাবাই আপোনালোকৰ মংগল কৰক, তাৰে আশা কৰিছোঁ। ধন্যবাদ।